এয়া লক্ষ্মী পূজাৰ উদ্দেশ্যে লাৰু বনাবৰ বাবে নাৰিকল ৰুকিছোঁ আৰু লক্ষ্মী পূজাৰ উপলক্ষে স্পেচিয়েল ৰুটি আৰু ঘুগুনি আছিলে। খাই বৈ উঠি আমদালি কাঠি এয়া দৰ্জাত লগ আৰু দেউতাই ধুনীয়াকৈ সজাই থোৱা বেদীত সেয়া ভণ্টিয়ে ৰংগলী আঁকিলে আৰু মই এয়া লগতে চাকি গোটালোঁ আৰু লগতে বাৰাণ্ডাটো এটা ৰংগলী আঁকিলে আৰু ভণ্টিয়ে এটা ধুনীয়াকৈ টেকেলি এটাত পেইণ্টিং কৰিছিলে আৰু তাতে ধুনীয়াকৈ আমদালি আৰু আমলখি পাত দি সজালোঁ। নঙলামুখত চাকি জ্বলোৱাৰ পিছত এয়া মায়ে উৰুলি দি পূজা ষ্টাৰ্ট কৰিলে আৰু এয়া চাওক লক্ষ্মী পূজাৰ উদ্দেশ্য দেৱীৰ প্ৰসাদ উদ্দেশ্যে এয়া বিভিন্ন ধৰণৰ বস্তু বনালে মায়ে। এয়া মই আৰু ভণ্টি বহিছোঁ লক্ষ্মী পাঞ্চালী পঢ়িবৰ উদ্দেশ্যে। সৰ্বলোকে কহা তুমি সৌভাগ্যদায়িনী এই হেতু চোৱা নাম ত্ৰিলোক এয়া দেৱীক পুষ্পাঞ্জলি দি পূজা সামৰি ফুল পজ্জল লৈ ফুট লৈ প্ৰসাদ খাই এইবাৰ লক্ষ্মী পূজা এনেকেই পালন কৰিলোঁ। লগ পাম নেক্সট ব্লগত।